हेलो फ्रेंड्स ভালে আছেনে আপোনালোক আজি আমি এটা নতুন ভিডিও দিবলৈ ওলাইছো যদি আপোনাৰ ভিডিওটো ভাল লাগে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব লগতে সাবস্ক্ৰাইব কৰিবও নাপাহৰিব চেনেলটো তেনেহলে ভিডিওটো আমি চাওঁ আহক ও জাননে মোৰ যে ঘৰৰ পৰা একদম মানে মায়ে বিয়া কথা চিন্তা নকৰে গম পাওনে ইমান বুঢ়ী হলুহি এতিয়াটো বিয়া কথা চিন্তা কৰিব লাগে ন মায়ে বিয়া কথা চিন্তা নকৰে কথাটো যেনিবা নোহোৱা নহয় পিছে কৰিম বুলি কি ভাবিছনো এটা কিনো কৰিম আৰু নিজে দৰা বিচাৰিম সেইকাৰণে ৰয় আজিকালি কিনো অনলাইনত হেনো দৰা বিচাৰি পায় তাকে মই তেনেকৈ বিচাৰিব লাগিব আৰু অনলাইনতে দৰা এটা ময়ো মানে অনলাইনতে একাউণ্ট এটা খুলিছোঁ ৰয় কিনো জানো কয় জীৱন সাথী নে কি তাতে একাউণ্ট এটা খুলিছোঁ তাতে চাওঁ কি বা হয় আহিছে বহুতকেইটা ৰিকুৱেষ্ট নাহাটো নহয় কিন্তু এতিয়া এনেকৈনো অনলাইনতে কেনেকৈনো গম পাবি কচোন কোনটোনো ভাল কোনটোনো বেয়া চাব লাগিব আৰু তেনেকুৱা এটা পিছে পাইছে নাই কোনোবা ভাল ল'ৰা কিনো আৰু আজিকালি ভাল ল'ৰা আজিকালি জানো ফটোখন দেখিয়ে ভাল ল'ৰা বুলি গম পাই কচোন আজিকালি দেখা পিছতে ভাল পালে যদি ইমান ভাল পায় 3 দিনাখন গুচি যায় এতিয়া অনলাইনতে তই কেনেকৈ কবি কচোন কোনটো ভাল কোনটো বেয়া সেইকাৰণে অকণমান চিন্তাই হয় বুজিছ একাউণ্টটো খুলিছোঁ কিন্তু এতিয়া কেনেকুৱা বা ল'ৰাবোৰ হয় নাজানিছোঁ আৰু কি হয় ময়ো তাকে ভাবিছোঁ যদি ভাল হয় এইবোৰ এনেই ল'ৰা চৰা পতাই ঘূৰি ফুৰাতকৈ অনলাইনতে ময়ো একাউণ্ট এটা খুলি পেলাই দৰা এটা চাই পেলাই বিয়াখন হ'ব লাগিব আৰু ময়ো একচেপ্ট কৰিছোঁ নকৰা নহয় মেছেজো কৰিছে কথাও পাতিছোঁ কিন্তু ভয়ো লাগে ন অনলাইনৰ ল'ৰা কি ঠিক বোলে এতিয়া বোলে কথা পাতি আছে কাইলৈ পঢ়িলে বোলে ভাল নালাগিব তাৰপিছত বোলে দৌৰ মাৰিলে মোৰ সময়খিনি এনেহে নষ্ট হৈছে হয় নহয় বাৰু কচোন কথাটো পিছে তই ঠিকে কৈছ নোহোৱা নহয় চাই লওঁ আৰু একাউণ্টটো যেতিয়া খুলিছে বিয়া হ'ম বুলি যেতিয়া ভাবিছে ভালকৈ চাই চিন্তি লওঁ তোৰ যিটো ভাল লাগে তাকে কৰিবি আৰু তই তাকে কালি যোৱা ৰাতি এটাই মেছেজ কৰিছিলে মই একচেপ্ট কৰিলোঁ কৰাৰ পিছত আজি ৰাতিপুৱাতে মেছেজ কৰিছে আৰু ভালনে হাই মই নামটোও কৈছে তাৰপিছত কথা যেনিবা পাতিছোঁ বেয়া লগা নাই ল'ৰাটো ভালেই লাগিছে কিন্তু গমহে নাপাওঁ বুজিছ কি যে হ'ব ফোনো কৰে মই ইমান কথা নাপাতোঁ বিজি থাকোঁতো ন দিনটো কিমান কাম তাকে চাওঁ কিনো হয় ফোন কৰিছে যদি কথা পাতিলেহে গম পাবি ল'ৰাটো কেনেকুৱা নহয় তই যদি কথাই নাপাত কেনেকৈনো গম পাবি ল'ৰাটো ভালেই নে বেয়া তাকে কথা পাতিম আজি তাকে ফোন কৰিম ফোন কৰি পেলাই ভালকৈ কথাখিনি পাতিম কিবা হয় কিবা নহয় তাকে কথা পতাৰ আগতে এবাৰ দেখি ল'লে ভাল আছিলে নেদেখি কিন্তু কেনেকৈ কথা পাতিবি কচোন বোলে ল'ৰাটো বোলে তোক বোলে পচন্দই নকৰিলে তাৰপিছত এতিয়া তই বোলে ভালকৈ কথা পাতি তাৰপিছত তোক বোলে পচন্দই নকৰিলে কিনো হ'ব সি গুচিয়ে যাব সেইকাৰণে চাই লৈ পেলাই কথা পতাটো বেছি ভাল হ'ব নেকি ফোন কৰিছে সি কথা পাতিম তই শুনিবি দেই কোৱা এই লগৰজনী আহিছে তাইৰ সৈতে কথা পাতি আছোঁ এই তাই তোমাৰ কথাকে সুধিছিল তাকে মই মানে কৈছোঁ তোমাক কেনেকৈ লগ পাইছোঁ কেনেকৈ চিনাকি হৈছে তাকে কৈ আছোঁ তোমাৰ কথা তুমি কি কৰিছানো মই ডিউটিত আছোঁ তুমিতো ফোন কৰিলে ফোন ৰিচিভ নকৰাই সেইকাৰণে তাকে বোলো ভাবিছোঁ ফোন এটা কৰি চাওঁ ৰিচিভ কৰে নে নকৰে তোমাৰ বাৰু সঁচাই বিয়া হ'বলৈ মন আছেনে ফোন কৰিলে দেখোন তুমি ফোনটোকে ৰিচিভ নকৰা মন নাই যদি কৈ দিবা তাকে মই ভাবিছোঁ যে ছোৱালীজনীয়ে একচেপ্টটো কৰিলে এতিয়া ফোন কৰিলেও ফোনটো ৰিচিভ নকৰে মন বা আছেই নে নাই নে এনেইহে টাইম পাছ কৰি আছে তেনেকৈ কিয় কৈছা মই দেখোন সময় পাই ফোনটো ৰিচিভ কৰোঁৱে বিয়া হ'বৰ কাৰণেতো আকৌ মই একাউণ্টটো খুলিছোঁ নহ'লে কি টাইম পাছ কৰিবলৈ একাউণ্টটো খুলিছোঁ নে মই হ'ব দিয়া মোৰ লগৰজনী আহিছে মই তাইৰ সৈতে কথা পাতি পেলাই মই তোমাক পিছত ফোন কৰি আছোঁ চাচোন পাই কেনেকৈ যে কথাবোৰ কয় নহয় আজিকালি জাননে একদম মানে মোৰ যে ল'ৰাবোৰক বিশ্বাসেই নাইকিয়া গম পাওঁনে কি যে প্ৰেম সেই এটা প্ৰেম কৰাৰ পিছত দেখিছোঁৱে নহয় কেনেকৈ ঠগিলে সেইকাৰণে যে ভয় লাগে ল'ৰাবোৰলৈ আজিকালি গম পাওঁনে একাউণ্টটো খুলিছ যেতিয়া বিয়া হ'ম বুলি ভাবিছ যেতিয়া ভালকৈ কথাখিনি পাত আকৌ তেতিয়াহে তই আকৌ বিয়া হ'বলৈ পাৰিবি তই যি কথাই নাপাত তই কেনেকৈ বিয়া হ'বি বাৰু কচোন হ'ব দে পাতিম আৰু কথা ফোন কৰিলে ভালকৈ কথা পাতিম বিজি থাকোঁ যে সেইকাৰণে কথাটো সময় নাপাওঁ সেইকাৰণে ল'ৰাটোতো অকণ বুজিবলৈ লাগে ন মই বিজি থাকোঁ বুলি হয় দেই আজিকালি যে কি ন অনলাইনত দৰা বিচাৰি পায় অনলাইনত হানিমুনো যাব চাবিচোন সিহঁতে তাৰপিছতে অনলাইনতে ল'ৰা ছোৱালীও তুলিব চাবিচোন কেইদিনমানৰ পিছত ঠিকে কৈছ দে তই কি কবি আজিকালি ডিজিটেল ইণ্ডিয়াটো সেইকাৰণে চব অনলাইনতে হৈ যায় আৰু মানে কামবোৰ